আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কেৰালাৰ বিষয়ে তিনিটা আমেজিং ফেক্ট। ফেক্ট নম্বৰ 1, কেৰালা হৈছে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য। ৰাষ্ট্ৰীয় নমুনা জৰীপ কাৰ্যালয় অৰ্থাৎ NSSOৰ এক গৱেষণা অনুসৰি কেৰালা ছিকিমৰ সৈতে ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ৰাজ্য। ইয়াত প্ৰতিখন গাঁৱতে চিকিৎসালয় আৰু বেংক আছে। আটাইতকৈ পৰিষ্কাৰ হোৱাৰ লগতে ইয়াত প্ৰতিটো কোণত প্ৰয়োজনীয় সুবিধাও পোৱা যায়। ফেক্ট নম্বৰ 2, ভাৰতৰ ভিতৰত বৰষুণ হোৱা প্ৰথমখন ৰাজ্য হৈছে কেৰালা। ঈশ্বৰৰ নিজৰ দেশ হিচাপে খ্যাত ভাৰতৰ ভিতৰতেই প্ৰথমেই বৰষুণ হয়। যদিও বাকী দেশৰ জুলাইত বৰষুণ হয়, কেৰালাত প্ৰতি বছৰে জুনৰ প্ৰথম সপ্তাহতেই বৰষুণ হয়। ফেক্ট নম্বৰ 3, পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰটো কেৰালাতে অৱস্থিত। হিন্দু ধৰ্ম ভাৰতীয় উপমহাদেশৰ এক বিশিষ্ট ধৰ্ম। সেয়েহে দেশখনত 1,60,650ৰো অধিক মন্দিৰ আছে। ইয়াৰ ভিতৰত বিশ্বৰ আটাইতকৈ ধনী মন্দিৰটো কেৰালাতে অৱস্থিত। পদ্মনাভ স্বামী মন্দিৰ হৈছে সোণ আৰু মূল্যৱান শিলৰ সন্দৰ্ভত আটাইতকৈ ধনী মন্দিৰ।